গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আমি ঢেকীয়াখোৱালৈ যাবলৈ ওলাইছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে। ওলাই মেলি হ'ল, যাম আৰু এতিয়া আপোনালোকে চাই থাকিব। ডিমৌৰ পৰা ওলাইছোঁ এতিয়া আমি যাবলৈ। আমাৰ লগত যাব বা আৰু ভিনদেউ, এইজনী মোৰ ভাগিন। চাই দিয়ে এবাৰ, চাই দিয়ে। অঁ, কেনেকৈ হাঁহিছে চা। আজি দেওবাৰ, আজি সেইকাৰণে বজাৰ বহিছে। পাপাই মিঠা কথা মাতিছে বাৰু। কেতিয়া পাবগৈ চা আগতে, ইমান দীঘল লাইন। বাপৰে, পেটটো চোৱা, তুমি হিচাপ নকৰিলা কেলে 1 2 3 4কে 100টো হৈ গ'ল। ইমান ভিৰ। এতিয়া পাইছোঁহি আমি মইনাপৰীয়া নামঘৰ। এইফালে সোমাই যাব লাগিব। গেটখন দেখিছে আপোনালোকে। গেটখন বৰ ধুনীয়াকৈ বনাইছে, আপোনালোকে চাওক, বৰ ধুনীয়া হৈছে গেটখন। এতিয়া নামিলোঁ, পাৰ্কিং কৰিলোঁ তাতে, তাৰপিছত হেৰি চাকিও ল'লোঁ। এতিয়া আহি আছোঁ। গৈ আছোঁ, আগত গৈ আছে এওঁলোক। বহুত ভিৰ হয়, গাড়ী এনেকৈ থ'ব লাগে। আগলৈ আছে, আমি গৈ আছোঁ। অলপ খোজকাঢ়িব লাগে। আমি ইয়াত ৰৈ আছোঁ, ভিতৰলৈ যোৱা নাই, যাম। এইফালে দিছে কাপোৰ সলাবলৈ। মানুহে এইফালে চাকি জ্বলাবলৈ আমি গৈ আছোঁ। চাকি জ্বলাবলৈ নামঘৰৰ চাইডৰ ফালে দিছে, আমি এইফালে গৈছোঁ। ইয়াত চাকি জ্বলাবলৈ আহিছোঁ। এতিয়া আমি চাকি জ্বলাম। ভিৰ আছে বহুত। চাকি জ্বলাই ন। তামোল পাণ চাকি জ্বলাই আহিলোঁ।
ইয়াত কুঁহিয়াৰক দিছে আমি খালোঁ এইখন চাই আমি গাঁৱলীয়া কুঁহিয়াৰক অঁ গৈছোঁ ইয়াত আপোনালোকে শৰাই আনিলে দিব পাৰিব প্ৰসাদ ইয়াত লিখা আছে শৰাই লোৱা স্থান ল'ব পাৰে কিবা লওঁ বুলি ক'লেও ল'ব পাৰে আমি এতিয়া ঢেকীয়াখোৱালৈ আহি আছোঁ মইনাপুৰীয়া নামঘৰৰ পৰা পাইছোঁহি আৰু আগফালে পূৰা ভিৰ গাড়ী লাইন লাগি আছে এইখন আছে গেটখন এইখন গেটখন আমি এতিয়া সোমাইছোঁ এইখনহে মেইন হ'ব এইখন মানে ভাঙি দিব গৈ আছোঁ এতিয়া বাছ লৈ আহিছোঁ এই পিকনিক আমাৰ চাইনি মোবাইল চাই আছে গাড়ী লাইন লাগি আছে আমাৰ পিছতো গাড়ী লাইন আগতো গাড়ী লাইন বাহিৰত বৰষুণ দিছে লাইনো বহুত দীঘল আমি গৈ গৈ পোৱাগেই নাই সেইকাৰণে দিছিলোঁ জ্বলোৱা ফালে আহিলোঁ এইফালে সোমাই দিলোঁ গেটখন বেলেগ ফালেহে আছে আমিও এইফালে আহিলোঁ বেলেগ এফালে ইয়াত মানুহবোৰে চাকি জ্বলাই আছে আমিও জ্বলামগৈ কিন্তু ইয়াতে অলপ ৰৈ দিছোঁ আৰু এইটো হ'ল মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ ভৰি ধোৱা মহাভাগ চাকি জ্বলোৱা খাই পাইছোঁ তাতে জ্বলাবলৈ লৈছোঁ ইফালে নামঘৰ ইফালে চাকি জ্বলিছোঁ মানুহ বহুত এয়া ভিতৰখন নামঘৰত সেৱা কাঢ়িলোঁ আমি বহুত ভিৰ এতিয়া সেই চফা কৰিবৰ কাৰণে চবকে ওলাই দিবলৈ ক'লে মানুহবোৰ ওলাই দিছে এতিয়া চফা কৰিব ইয়াতে খিচিৰি দিয়াৰ ব্যৱস্থা কৰিছে মানুহ ভিৰ আমিও ইয়াত লাইন পাতি আছোঁ খিচিৰিৰ কাৰণে আমি এতিয়া আহিছোঁ ঘৰলৈ